Hello guys, welcome to my another new vlog. আজি মই যাবলৈ ওলালো বৰবিললে বুলি আমাৰ গাঁও খোৱাঙত আছে। ফাৰ্ষ্ট দোকানত সোমালো। এই আমাৰ দোকানৰ কিবা কি বস্তু বনে দেখুৱাই দিলো। ক্লিপস, কিবা কিবি ইয়াৰিংছ এইবোৰ আছে। এয়া সিসি কেমেৰাটো এনে অভাৰভিউ এটা দি দিছো আৰু দোকানখন গোটে। এয়া মা বহি আছে। চেন্ডেলো পোৱা যায় আমাৰ দোকানত। চেন্ডেল, কাপোৰ, তাৰ পিছত কসমেটিক্স বস্তুবোৰ, বহি। এয়া পাপাৰ লগত মই গৈ আছো বৰবিললে। খোৱাং ডিব্ৰুগড়ত হয় গাঁওখন আমাৰ। পাপা সৰুকালত তাতে আছিলে। তাৰ পিছত মানে গ্ৰেজুৱেচন কৰাৰ পাছত তিলৈলে আহিলে নেকি, মই খুব ভালদৰে জানো। এইটো খোৱাং কলেজখন, খোৱাং হায়াৰ ছেকেণ্ডাৰী নেকি, মই ইমান ভালকৈ নাজানো। লিখা থাকিব বৰ্ডখনত, ইয়াত পোষ্টাৰত। খোৱাং হায়াৰ ছেকেণ্ডাৰী হয়, এখন লিখা আছে তাত। আমাৰ ঘৰৰ পৰা খুব বেছি আধা ঘণ্টামান লাগে আৰু গাঁৱলৈ। এয়া ফাইনেলি ঘৰ পালোহি। এয়া হৈছে আমাৰ ঘৰখন। এইটো আমাৰ পোৱালি দাদাৰ ল'ৰাটো। উৎপাত চাওকচোন ইয়াৰ। এতিয়া চাব দে ইয়াৰ উৎপাত। চাওকচোন কি কৰিছে, ঠেলি নিছে, একদম জোৰ দেখুৱাইছে। খং হৈছে তাৰ মানে। মই অলপ জোকাই দিলো, উৎপাত কৰাৰ কাৰণে মাৰিলো। সেই মৰাৰ কাৰণে এয়া চব ইমান কান্দো, ইমান উৎপাত, চিঞৰ বাখৰ। সি পিছে আমি অহা টাইমত কান্দিলেও দুখ লাগিলে বোলে আমি গুচি আহিলো বুলি। কোনোবা মানুহ অহা পাছত গ'লেগে তাৰ হেনো বৰ দুখ লাগে। ইমান সৰুতে ইমান বুজি পায়, কান্দিছেও। আমি একেবাৰে ওলাই অহা পাছত মই অকণমান ভিডিঅ' কৰিলোঁ আৰু বাই বাই। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।